স্বাগতম জনাইছো ইউটিউব চেনেল দিগলিতা ভ্লগ লগতে দিগলিতা ফেসবুক পেজলৈ আৰু মই ইমান বেডিং লৈ কোট ওলাইছো আৰু মায়ে অকমান আগবঢ়াই দিবলৈ আহিছে মোক ফ্ৰেন্ডছ গুড মৰ্নিং আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু মই ভালে আছো আৰু আজি বহুত দিনৰ মূৰত আপোনালোকৰ বাবে এটি নতুন ভিডিও লৈ আহিছো মই আশা কৰো আপোনালোকে ভিডিওটি শেষলৈ চাই আৰু আপোনালোকৰ মৰমৰ লাইক কমেন্টবোৰ দি থাকে লগতে বহুত ভাগৰ লাগিছে বৰ্তমান মোৰ এতিয়া মই অকমান ওলাই যাই আছো ক'ত যাই আছো দেখাই আছো ভিডিওটি শেষলৈ চাই থাকক আৰু এতিয়া মই ডিউটি শেষ কৰি 5টা বজাত ছুটি কৰিলো ছুটি কৰি এতিয়া মই আহিছো জোট সুন্দৰপুৰৰ ফাঁচি কেফেখনলৈ আৰু এইখনত সঁচাকৈ বহুত বিভিন্ন ধৰণৰ মিঠাই পোৱা যায় বহুত কিবা কিবি পোৱা যায় খোৱা বস্তু আৰু এফালে ভাবিলো যেহেতু ওলাই যাম আজি সেইকাৰণে কিবা এটা কিনি লম বুলি ভাবিছো ইয়াতে আৰু কিনি লোৱা হোৱাৰ পিছতে এইফালে মই ছাতিটো পাহৰি গলো লৈ থাকিবলৈ ভিডিও কৰোতে এইফালে মোৰ হৈ গল বস্তু লোৱা আৰু এতিয়া মই ওলাইছো অহাকালি যেহেতু ৰবিবাৰ সেইবাবে মই ছুটি লৈ কিনে আৰু আহিলো ৰবিবাৰে বন্ধ হৈ থাকে মোৰ আৰু সোমবাৰে যেহেতু ঈদ সেইবাবে ৰাস্তাত আজি বহুত জাম পাইছো এইফালে মহাৰ লগত মহাতৰ ঘৰলৈ যাই আছো এইফালে জালুকবাৰী ব্ৰিজৰ ওপৰত বহুত জাম এইফালে ৰাতিপুৱা শুই উঠি দেখিলো ব্ৰাছডাল আনিব পাহৰি থাকিলো আৰু আজিৰ কাৰণে এডালে মোৰ দাঁত খোৱা ব্ৰাছ হ'ব আজি মই আৰু মোৰ ভণ্টি দুজনী বাইদেউ আৰু ভিন্দৰ ঘৰলৈ ওলাইছো মানে বাইদেউৰ বিয়াৰ পিছত প্ৰথমবাৰ আজি বাইদেউ আৰু ভিন্দৰ ঘৰলৈ যাই আছো টোটেল এমাহ 16 দিন পিছত ওলাইছো আৰু এইফালে মাহী আৰু মহাই আমাক অকমান আগবঢ়াই দিবলৈ আহিছে ৰখি আছো এতিয়া গাড়ীৰ বাবে বহুত টাইম ৰখাৰ পিছত এখন ৰিস্কা পালো আৰু এইফালে ৰিস্কাত আমি উঠিছো অলপৰ কাৰণে ভিডিও কৰাৰ হেৰিত মই পৰিয়ে থাকিলো হয় আৰু এইফালে এতিয়া যাই আছো বাইদেউ আৰু ভিন্দৰ ঘৰত এইফালে লগত আছে মোৰ ভণ্টি দুজনী আৰু ভিডিওটি আপোনালোকে চাই থাকক আমি এতিয়া বাৰ ঘৰ আহি পালো আৰু আহি পোৱাৰ লগে লগে বাইদেউ এইফালে চাহ আৰু এইফালে লগত এইবোৰ আনি দিছে খাবৰ বাবে আৰু এই দুজনী মোৰ মাহী ছোৱালী আৰু এইজনী বাইদেউ আপোনালোকে ভিডিওত দেখাই পাই থাকে আৰু তাইৰ বিয়া যোৱা এমাহ 16 দিন হৈ গ'ল প্ৰায় আৰু মই বিয়াৰ ভিডিওবোৰ দিব পৰা নাই বহুত কিবা কিবি অসুবিধাৰ কাৰণে আৰু মাজতে মোৰ বিয়াৰ ব্যস্ততাৰ মাজত মাতটো বহুত বেয়া হৈ আছিল সেইকাৰণে দিব পৰা নাই অতি সোনকালে বিয়াৰ ভিডিওবোৰ লৈ আহিম আপোনালোকৰ বাবে ইফালে আমাৰ আজি বহুত বেছি ভাল লাগিল বাইদেউ ভিন্দক লগ পাই ইমান দিনৰ পিছত আইটেমত কি আছে হাঁহৰ মাংস এইফালে আমি কেইজনী অকমান ৰেষ্ট লৈছো এতিয়া এইজনী এইফালে শুই আছে এইজনী মই এইফালে আৰু এইজনী বাইকৰ লগত ব্যস্ত মোবাইল চোৱাত আজিৰ দিনটো সঁচাকৈ ইমান সুন্দৰকৈ পাৰ হৈ গ'ল গমেই নাপালো আৰু ইমান সোনকালে পাৰ হৈ গ'ল সময়বোৰ গমেই নাপালো এতিয়া আৰু ঘৰলৈ যাবলৈ সময় হ'ল আইতা দেখিছেনে আৰু এইফালে এইখিনি গোটেই বাইদেউৰ পৰিয়াল এইফালে দেখাই দিছো খুৰীমা বৰমা খুৰা ভণ্টি সকলোৱে আছে সকলোকে বাই বাই দি ওলাবৰ হ'লে এইফালে আৰু এইফালে আমি এতিয়া ঘৰলৈ ওলাইছো আজিৰ দিনটো সঁচাকৈ স্মৃতি হৈ ৰ'ব ভিডিওটোৰ জৰিয়তে এইফালে খুৰীমা আহিছে আমাৰ লগত অকমান আমাক আগবঢ়াই দিব আৰু এইখন পুঠিমাৰী নদী হয় আমি যাওঁতে পানী নাছিলে আৰু বৰষুণৰ কাৰণে একদম পানী বাঢ়ি গ'ল এতিয়া আমি বাইদেউহঁতৰ ঘৰৰ পৰা আহি পাই মাহীহঁতৰ ঘৰৰ ওচৰতে মানে এখন সৰু মেলা হৈ আছিল মেলাখনলৈ আহিলো আমি দুজনী ভণ্টি লগতে আৰু এজনী ভণ্টি আহিছে আৰু মেলাখনত সৰু সুৰা কিবা কিবি বস্তু ওলাইছে কিছুমান বস্তু ললো আমি লাগতিয়াল কিবা কিবি ল'ব লগা আছিল আৰু এই দুজনী ভণ্টি লগত আৰু এজনী ভণ্টি আহিছে আমি এতিয়া ইয়াতে পানীপুৰি খাই ল'লো পানীপুৰিটো খাই সঁচাকৈ বহুত ভাল লাগিছিল ইয়াতে আৰু আজিৰ ভিডিওটো বেছি দীঘলীয়া নকৰোঁ এই ভিডিওটো সামৰণি মাৰিম আৰু যাবৰ টাইমত আমি স্পেচিয়েল কেটলি পিঠা লৈ ল'লোঁ ঘৰৰ বাবে মাহী আৰু মহাৰ বাবে এয়া পিঠাটোত কি দিছে দেখাই দিছোঁ অ'কে গাইছ আজিলৈ আহিছোঁ আকৌ লগ পাম তেতিয়ালৈ সকলোৱে ভালে থাকক কুশলে থাকক আৰু হাঁহি থাকক কাৰণ হাঁহি থাকিলে স্বাস্থ্যৰ কাৰণে ভাল বাই বাই